सनम तेरी कसम ओ सनम तेरी कसम ओ सनम तेरी कसम। हेलो फ्रेंड्स, हेलो बंधुসকল, এই ঘৰটো মই নতুনকৈ কৰি আছোঁ, চাই লওক। মোৰ লগৰজন ঘোঁৰা বনাইছে, ধুং ধাং মাৰি আছে আৰু মই ইয়াত কাটি আছোঁ। সেইজনে এজন লৈছে, আজি সেইজনৰ সেইটো ভাগ আমাৰটো এটা লিণ্টাৰ আছে, দুটা কাম ভাগ কৰি লৈছোঁ আজি। এইটো সি তাই ভি মাৰিব, আজি এইটো মই মাৰি। আজি দেওবাৰ আৰু ভিডিঅ' আপলোড দিওঁতে অলপ দেৰি হৈছে, কেলৈকে ইয়াত নেটৱৰ্ক নাপায় কাৰণে হেৰি কৰিছে, মোক বেয়া নাপাব। মাজে মাজে দি থাকিম, মই কিছুমানৰ ফেচবুকৰ যিমান আছে বন্ধুসকলে কমেণ্ট দিব পৰা নাই, তাৰ কাৰণে বেয়া নাপাব। আৰু ইউটিউবতো মই ভিডিঅ' বেছি পঠাব পৰা নাই, কাৰণ ইয়াত টাৱাৰ নাপায়, পাহাৰ এলেকা। আজি মৌচমটো ঠাণ্ডাই আছে, ৰ'দ নাই, কিন্তু হ'লেও গৰম উঠি আছে। এইখন পাহাৰ, পাহাৰখন দেখিব সক্ষম হ'ব পাৰোঁ। ওচৰত পাহাৰ এখন আছে, ইয়াৰ ওচৰতে আমি ইয়াত কাম কৰি আছোঁ। মোক ছাপোৰ্ট কৰিব, মোৰ ভিডিঅ' লাইক কৰিব, পাৰি যদি ভাল লাগে শ্বেয়াৰ কৰিব। আৰু যদি কাৰোবাৰ ঘৰত ৰং কৰিবলগীয়া আছে আমাক কণ্টেক্ট কৰিব, আমি যাম। যদি বাহিৰত যদি চাং লগাই বনাওঁ, তেতিয়া আমি অলপ ফিজ বেছি লওঁ, কষ্ট হয়, দিনটো এনেই যায়গৈ। আৰু আমাক হাজিৰা হিচাপে মাতিব পাৰে, বা আমি ঠিকাও লওঁ। আমি এইটো ঘৰত ঠিকাকৈ লৈছোঁ। এইটো টাইলছ লগোৱা হৈছে, এইটো এটা ধৰ্মস্থান। মই এজন হিন্দু ল'ৰা হ'লেও মই কোনো ধৰ্মক ঘৃণা নকৰোঁ, চবকে সমান ভাবোঁ আৰু চব ভগৱান একেই ভাবোঁ। গতিকে এইটো খ্ৰীষ্টান মানুহৰ ঘৰ হয়, এইটো চাৰ্চৰ আণ্ডাৰত থাকিব। এইটো হয় আপোনাৰ যেনে আমাৰ বৃদ্ধাশ্ৰম হয় নহয়, বৃদ্ধাশ্ৰম, এই বৃদ্ধাশ্ৰম লিখা হ'ব এইটো। চব বৃদ্ধাশ্ৰমৰ কাৰণে কিমান ধুনীয়া বনাইছে, আৰু সিহঁতৰ জাতিটোৱে ইমান সহায় সহযোগ আগবঢ়াইছে। গতিকে মই এই ভিডিঅ'টোৰ পৰা অসমবাসী ৰাইজ বা আমাৰ ভাৰতবৰ্ষৰ ৰাইজক জনাব বিচাৰোঁ যে আপোনালোকৰ বেছি ধৰ্ম গুণ হেৰি কৰি লাভ নাই, আপোনালোকে এনেই সহায় সহযোগিতা আগবঢ়াওক। যেনেকৈ আমাৰ বৃদ্ধাশ্ৰমবিলাক উন্নতি কৰিব লাগে, থকা বিচাৰি চাওক। এইফালে আপোনাৰ এইটো লেট্ৰিন বনাব, এতিয়া টাইলছ লগোৱা নাই, টাইলছ মিস্ত্ৰী অহা নাই, চব টাইলছ ফিটিং হ'ব। এইবিলাক চব টাইলছ ফিটিং, ইমান ওপৰলৈকে টাইলছ ফিটিং হ'ব। টাইলছ ফিটিং এইটো লেট্ৰিন হ'ব, এইটো গা ধোৱা ৰুম, আৰু সেইটো কিটচেন ৰুম। তেনেকৈ এইটো হ'ল আপোনাৰ লাষ্ট 3 মহলৰ ওপৰত আছোঁ। মাজৰ ৰুমটোতো এনেকৈ দিয়া হৈছে, আৰু তলৰ ৰুমটোতো এনেকৈয়ে দিয়া হৈছে। চব ব্যৱস্থা এনেকৈ কৰি দিয়া হৈছে। আৰু ইয়াত কোনো হেৰি নাই, ইয়াত লোকেল মানুহবিলাকেও, পাহাৰৰ মানুহ, অৰুণাচলৰ মানুহ, লোকেল মানুহ সহায় কৰিছে। আনকি ধৰ্মাস্থানৰ অস্থামিত যিটো মানুহ আছে বা সিহঁতৰ সংগঠন আছে, সিহঁতেও সহায় কৰিছে। সেইকাৰণে আমি এই ঘৰটো আমি এনেকৈ স্কোৱাৰ ফুট কৰিলে মানে 15 টকা, 18 টকা, 20 টকা এনেকৈ লওঁ। আমি ধৰ্মাস্থানৰ কাৰণে আমিতো একো দিব পৰা নাই, হ'লেও আমি কি কৰিছোঁ, আমি 10 টকাকৈ লৈছোঁ পাৰ স্কোৱাৰ ফুটত। খালি আমি ইয়াত মানুহ লগাবলগীয়া হৈছে বহুত, নিজেও কৰিছোঁ, মানুহ লগাই আছোঁ। গতিকে আমি সিহঁতকো দিব লাগিব কিবা এটা। সেইকাৰণে আমালৈ বেছি আমি লোৱা নাই, আমি নিজে কৰোঁ, আমাৰ হাজিৰা থাকিব আৰু বাকী নাথাকে, একো নাথাকে। গতিকে মই সকলো আমাৰ যিকোনো ধৰ্মীয় অৱলম্বী মানুহেই হওক, ভাৰতবৰ্ষত বাস কৰা যিকোনো ধৰ্মৰ ব্যক্তিয়ে হওক, মই তেওঁলোকক এই ভিডিঅ'টোৰ পৰা জনাব বিচাৰিছোঁ যে আপোনালোকেও আমাৰ বৃদ্ধাশ্ৰমবিলাক এনেকৈ হেৰি কৰক, ধুনীয়াকৈ এনেকৈ বনাই দিয়ক। প্ৰত্যেকটো তেতিয়া সেই ধৰি লওক ঘৰলৈকে পৰিৱেশ পাব। যিবিলাক মানে ঘৰত প্ৰতাৰণা হৈ কিনে গুচি অহাৰ পিছত সেইটো সুখত থাকিবৰ কাৰণে আপোনালোকে বৃদ্ধাশ্ৰম বনায়, সেই আশ্ৰমবিলাক যদি এনেকৈ উন্নতি হয়, সিহঁতেও নিজৰ ঘৰলৈকে পৰিৱেশ পাব, থাকিবলৈ ভাল সুবিধা পাব। মানে দুখ নকৰিব যে মই এখন ঘৰৰ পৰা যে মোক যে ওলোৱাই দিলে, মই এখন ঘৰত আহিছোঁ, মই ইয়াত যেন একো সা সুবিধা পোৱা নাই, এনেকুৱা চিষ্টেম আপোনালোকে কৰি দিব পাৰে। ইয়াত চবেই ধৰ্মাৱলম্বী মানুহবিলাক সহায় কৰিছে। গতিকে আপোনালোকেও সহায় কৰক, এনেই ভক্তি কৰি লাভ নাই। এনেকৈ বৃদ্ধাশ্ৰমত দান দিলে মানে তেতিয়া আপোনালোকৰ এইটো ফল পাব। গতিকে আপোনালোকে দলীয় সংগঠনে লাগক, আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে আপোনালোকে
লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ভাল হৈছে নে বেয়া হৈছে, বা মই কোৱা কথাটো কিবা ভুল হৈছে হ'লেও মোক ক্ষমা কৰি দিব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ইমান ধুনীয়া টাইলছ ফিটিং কৰি দিছে। এতিয়া ৰং হ'ব, ইয়াত খিৰিকী হ'ব ফল্ডিং ছিষ্টেম। আগতে যিটো ভিডিঅ' দিছিলোঁ আপোনাক, এই খিৰিকী ফল্ডিং ছিষ্টেমটো তাতে ছিষ্টেম দিব। প্ৰথমে চৌকাত লগাম গৈছিলে, কিন্তু মই মনা কৰিলোঁ, চৌকাত দিব নালাগে, আপোনালোকে ফল্ডিং ছিষ্টেম কৰক, বহুত ভাল, জেগা কম লাগে। আৰু শেষত আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে মোক শ্বেয়াৰ কৰি দিব, আৰু মোক ছাপোৰ্ট কৰিব, মোৰ চেনেলটো আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে ছাপোৰ্ট কৰিব। আৰু মোক যদি ফেচবুকত চাই আছে, মোক ফেচবুক পেজটো ফ'ল' কৰি দিব, যাতে মই আৰু আগবাঢ়িব পাৰোঁ, ভাল ভিডিঅ' দিব পাৰোঁ, এনেকৈ ভিডিঅ' দি পঠাই থাকিব পাৰোঁ। আৰু এতিয়া নেক্সট মই ইয়াত মোৰ কাম এতিয়া বৰ্তমান মানুহৰ লগত এতিয়া এদাই হৈছে। মই এতিয়া নেক্সট কাম যাম, এতিয়া মই ইটানগৰ গৈ আছোঁ, কালি মঙলবাৰে ইটানগৰ ওলাম। তেতিয়া আপোনালোকৰ চাব, তাতো এনেকৈ ঘৰ আছে, সেইটো আশ্ৰম নহয়, এইটো মানুহৰ ঘৰ, বিল্ডিং ঘৰ। তাতো আপোনালোকক এনে ৰঙৰ ভিডিঅ' পঠাম। আৰু কিবা সুধিব থাকিলে আপোনালোকে ফেচবুকত গৈ মোৰ পেজত গৈ কিনে আপোনালোকে মোক প্ৰশ্ন সুধিব পাৰে। কিবা প্ৰশ্ন থাকিলে মানে মই উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।